channel Dipanjali's vlog. So guys, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ একদম মজা আৰু আপোনালোকে থাম্বনেলটো চাইতো চাগে গমে পাইছে মই নতুন মোবাইল কিনিছো। সো কি মোবাইল হয় কেনেকুৱা কোৱালিটিৰ মই আপোনালোকক সম্পূৰ্ণভাৱে দেখাম ভিডিওটো। সো ভিডিওটো সম্পূৰ্ণ চাই থাকিব। সো এতিয়া মই মোবাইলটো দেখাম আপোনালোকক। মোবাইলটো হৈছে এইটো Realme 9i। সো এইটো RAM হৈছে 6+64 আৰু এই মোবাইলটো মানে 15,000ৰ ভিতৰত আপোনালোকে যদি লব বিচাৰে তেনেহলে এই মোবাইলটো কেনেকুৱা মই নাজানো বহুতে কয় ভাল বুলি। সো মই এইটো ৰিভিউ চাইহে লৈছো। সো এটা আনবক্সিং কৰিম আপোনালোকক দেখুৱাম আনবক্সিং কৰি। সো সো এইটো হল দিছে এইটোৰ ভিতৰত ওয়াৰেন্টি কাৰ্ড চাৰ্টিফিকেট আছে পিনচিল মোবাইলটো। সো এইটো মোবাইলটো সব ব্লু কালাৰৰ লৈছো মই। আৰু এয়া বেকত তিনিটা কেমেৰা আছে, দুটা ডাঙৰ এটা সৰু কেমেৰা আৰু এইটো ফ্ল্যাশ হয় আৰু এইটো হৈছে সেলফি কেমেৰা। সো এইটো মোবাইলটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্টত জনাব। আৰু মোবাইলটোৰ কেমেৰা বেকটো হৈছে তিনিটা কেমেৰা মিলি হৈছে 54 আৰু ফ্ৰন্টটো হৈছে 16। সো কেমেৰা কোৱালিটি ইমান বেয়া নহয়, ভালে আছে কাৰণ 15,000ৰ ভিতৰত মোবাইলটো বেয়া নহয়, ভাল। বহুতে কয় এইটো বেষ্ট মোবাইল 15,000ৰ ভিতৰত। সো নাজানো ইউজ কৰিলে গম পাম। আপোনালোকে যদি কোনোবা ইউজ কৰিছে আগতে তেতিয়াহলে মোক কমেন্টত জনাব। সো এয়া মই সিমটো ইয়াতে ভৰাই লৈছো আগতে। যোৱাকালিয়ে মই লৈছো মোবাইলটো। ভিডিওটো আজি কৰিলো কাৰণ টাইম পোৱা নাছিলো। আৰু এইটো মানে মই সিম ভৰাই সব ঠিক কৰি লৈছো মোবাইলটো। সো গাইস এয়া সো আপোনালোকৰ কেনেকুৱা লাগিছে মোবাইলটো মোক ক'ব ভালকে। আৰু ইয়াৰ গাইস ফিংগাৰপ্ৰিন্টটো এইটো সাইডত, এইটো ইয়াতে এনেকে কৰিলে মানে এইটো খুলি যায়। ফিংগাৰপ্ৰিন্টটো সাইডত এটা দুটা আৰু এটা সৰু এইটো ফ্ল্যাশটো। আৰু মোবাইলটো মই এইটো কালাৰৰ লৈছো আৰু ব্ল্যাক কালাৰৰ আছে কিন্তু মই এইটো কালাৰ ভাল লাগিলে সো মই এইটো লৈছো। সো আপোনালোকক কেনেকুৱা লাগিছে মোক জনাব। আৰু মই এতিয়া চাৰ্জাৰটো দেখাই আছো। সো এইটো চাৰ্জাৰটো দিছে। সো ইয়াতে পিন নাই, এনেকুৱা ডাইৰেক্ট কিহৰ চাৰ্জাৰ হয়। সো ভালে কুইক চাৰ্জাৰ আৰু বেটাৰীটো হৈছে 5000, বেটাৰীটো 5000। সো আৰু কৈ আছো আপোনালোকক মই। সো বেটাৰীটো হৈছে 5000। এয়া আপোনালোকে চাওক, এইটো ইয়াতে আছে, দেখা পাইছে না নাই ভালকে। সো এই যে আপোনালোকে চাওক, এইটো বেটাৰীটো হৈছে 5000 আৰু ইয়াৰ কিবাটো আপোনালোকক কৈ দিলো মই। আৰু এই যে তিনিটা কেমেৰা মিলে 50 MP AI ট্ৰিপল কেমেৰা। 54 নহয় গাইস, সৰি 50 MP হয়। ইয়াতে লেখা আছে, মই এতিয়া চালো। সো মোবাইলটো ইউজ কৰি মানে মই যোৱাকালি আনিলো। সো এদিনটো আৰু এদিনত আৰু কেনেকেনো গম পাম। সো কেইদিনমান ইউজ কৰিলে গম পাম। আৰু যদি কোনোবা আগতে ইউজ কৰিছে মোক জনাব। আৰু ৰেমটো হৈছে 4GB আৰু ৰম হৈছে 64GB। এইটোৱে গাইস মোবাইলটো। আৰু ইয়া আৰু নাই ক'বলগীয়া। সো এতিয়া কাপোৰটো পিন্ধাই লওঁ মোবাইলৰ কভাৰটো। সো এইটো ইয়াৰ লগতে মই গিফট পাইছো। কভাৰ লোৱা নাই, ল'ব লাগিব এটা ভাল চাই। অনলাইনত অৰ্ডাৰ কৰিব লাগিব কভাৰ। মানে ইয়াতে মই ল'ব গৈছিলো কিন্তু নাপালো। নোহোমাই কিয় এইটো কি হ'ল? সো গাইস এইটো সোমা নাই, এইটো মই পিছত সোমাম, মই নাজানো তাৰ মানে এইটো লগাব। সো কভাৰটোত এইটো এনেকা আছে, এইবোৰ আছে। সো মোবাইলটো মোৰ কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব মোবাইলটো। সো আপোনালোকে এতিয়া মোৰ ব্লগ কোৱালিটি বিলাক অকমান ডিফাৰেন্ট পাব, মানে অকমান ভাল পাব বুলি মই আশা ৰাখিলো। কাৰণ এতিয়া কেমেৰা কোৱালিটি অকমান ভাল হ'ব আগৰ মোবাইলটোতকে। সো এইটোৱে গাইস আজিৰ ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো থ্যাংক ইউ গাইস, বাই বাই। গাইস নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপাঞ্জলি's vlog। সো গাইস আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ একদম মজা আৰু আপোনালোকে থাম্বনেলটো চাইতো চাগে গমে পাইছে মই নতুন মোবাইল কিনিছো। সো কি মোবাইল হয় কেনেকুৱা কোৱালিটিৰ মই আপোনালোকক সম্পূৰ্ণভাৱে দেখাম ভিডিওটো। সো ভিডিওটো সম্পূৰ্ণ চাই থাকিব। সো এতিয়া মই মোবাইলটো দেখাম আপোনালোকক। মোবাইলটো হৈছে এইটো Realme 9i। সো এইটো RAM হৈছে 6+64 আৰু এই মোবাইলটো মানে 15,000ৰ ভিতৰত আপোনালোকে যদি লব বিচাৰে তেনেহলে এই মোবাইলটো কেনেকুৱা মই নাজানো বহুতে কয় ভাল বুলি। সো মই এইটো ৰিভিউ চাইহে লৈছো। সো এটা আনবক্সিং কৰিম আপোনালোকক দেখুৱাম আনবক্সিং কৰি। সো এইটো হল দিছে এইটোৰ ভিতৰত ওয়াৰেন্টি কাৰ্ড চাৰ্টিফিকেট আছে পিনচিল মোবাইলটো। সো এইটো মোবাইলটো সব ব্লু কালাৰৰ লৈছো মই। আৰু এয়া বেকত তিনিটা কেমেৰা আছে, দুটা ডাঙৰ এটা সৰু কেমেৰা আৰু এইটো ফ্ল্যাশ হয়
আৰু এইটো হৈছে সেলফি ক্যামেৰা সো এইটো মোবাইলটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্টত জনাব আৰু মোবাইলটোৰ ক্যামেৰা ব্যাকটো হৈছে তিনিটা ক্যামেৰা মিলি হৈছে 54 আৰু ফ্ৰন্টটো হৈছে 16 সো ক্যামেৰা কোৱালিটি ইমান বেয়া নহয় ভালে আছে কাৰণ 15000 ৰ ভিতৰত মোবাইলটো বেয়া নহয় ভাল বহুতে কয় এইটো বেষ্ট মোবাইল 15000 ৰ ভিতৰত সো নাজানি ইউজ কৰিলে গম পাম আপোনালোকে যদি কোনোবা ইউজ কৰিছে আগতে তেন্তে হলে মোক কমেন্টত জনাব সো ইয়া মই সিমটো ইয়াতে ভৰাই লৈছো আগতে যোৱা কালিয়ে মই লৈছো মোবাইলটো ভিডিওটো আজি কৰিলো কাৰণ টাইম পোৱা নাছিলো আৰু এইটো মানে মই সিম ভৰাই সব ঠিক কৰি লৈছো মোবাইলটো সো গাইস ইয়া সো আপোনালোকৰ কেনেকুৱা লাগিছে মোবাইলটো মোক ক'ব ভালকে আৰু ইয়াৰ গাইস ফিংগাৰপ্ৰিন্টটো এইটো সাইডত এইটো ইয়াতে এনেকে কৰিলে মানে এইটো খুলি যায় ফিংগাৰপ্ৰিন্টটো সাইডত দিছে আৰু এনে ভালে লাগিছে ইউজ কৰি ক্যামেৰা কোৱালিটিও বেয়া নহয় তিনিটা ক্যামেৰা ব্যাকত এইটো চাওক এটা দুটা আৰু এটা সৰু এইটো ফ্ল্যাশটো আৰু মোবাইলটো মই এইটো কালাৰৰ লৈছো আৰু ব্ল্যাক কালাৰৰ আছে কিন্তু মই এইটো কালাৰ ভাল লাগিলে সো মই এইটো লৈছো সো আপোনালোকক কেনেকুৱা লাগিছে মোক জনাব আৰু মই এতিয়া চাৰ্জাৰটো দেখাই আছো সো এইটো চাৰ্জাৰটো দিছে সো ইয়াতে পিন নাই এনেকুৱা ডাইৰেক্ট কিহৰ চাৰ্জাৰ হয় সো ভালে কুইক চাৰ্জাৰ আৰু বেটাৰীটো হৈছে 5000 বেটাৰীটো 5000 সো আৰু কৈ আছো আপোনালোকক মই সো বেটাৰীটো হৈছে 5000 এয়া আপোনালোকে চাওক এইটো ইয়াতে আছে দেখা পাইছে না নাই ভালকে সো এই যে আপোনালোকে চাওক এইটো বেটাৰীটো হৈছে 5000 আৰু ইয়াৰ কিবাটো আপোনালোকক কৈ দিলো মই আৰু এই যে তিনিটা ক্যামেৰা মিলে 50 MP AI ট্ৰিপল ক্যামেৰা 54 নহয় গাইস সৰি 50 MP হয় ইয়াতে লেখা আছে মই এতিয়া চালো সো মোবাইলটো ইউজ কৰি মানে মই যোৱাকালি আনিলো সো এদিনটো আৰু এদিনত আৰু কেনেকেনো গম পাম সো কেদিনমান ইউজ কৰিলে গম পাম আৰু যদি কোনোবা আগতে ইউজ কৰিছে মোক জনাব আৰু ৰেমটো হৈছে 4GB আৰু ROM হৈছে 64GB এইটোৱে গাইস মোবাইলটো আৰু ইয়া আৰু নাই ক'বলগীয়া সো এতিয়া কাপোৰটো পিন্ধাই লো মোবাইলৰ কভাৰটো সো এইটো ইয়াৰ লগতে মই গিফট পাইছো কনয় কভাৰ লোৱা নাই ল'ব লাগিব এটা ভাল চাই অনলাইনত অৰ্ডাৰ কৰিব লাগিব কভাৰ মানে ইয়াতে মই ল'ব গৈছিলো কিন্তু নাপালো নোহোমাই কিয় এইটো কি হ'ল সো গাইস এইটো হুমা নাই এইটো মই পিছত হুমাম মই নাজানো তাৰ মানে এইটো লগাব সো কভাৰটো এইটো এনেকা আছে এইবোৰ আছে সো মোবাইলটো মোৰ কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব মোবাইলটো সো আপোনালোকে এতিয়া মোৰ ব্লগ কোৱালিটি বিলাক অকমান ডিফাৰেন্ট পাব মানে অকমান ভাল পাব বুলি মই আশা ৰাখিলো কাৰণ এতিয়া ক্যামেৰা কোৱালিটি অকমান ভাল হ'ব আগৰ মোবাইলটোতকে সো এইটোৱে গাইস আজিৰ ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ গাইস বাই বাই